নমস্কাৰ বন্ধু বান্ধৱীক আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি এক নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰত কি নামেৰে ফল্ডাৰ বনাব নোৱাৰি আপোনালোকে জানেনে বাৰু? ইয়াৰ উত্তৰটো হৈছে CON। কম্পিউটাৰত CON নামেৰে ফল্ডাৰ বনাব নোৱাৰি। 2 নম্বৰ প্ৰশ্নটো হৈছে আফগানিস্তান দেশৰ ৰাজধানীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কাবুল। আফগানিস্তান দেশৰ ৰাজধানীখনৰ নাম হৈছে কাবুল। 3 নম্বৰ প্ৰশ্নটো হৈছে কলিকতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্ৰথম ৰেল কেতিয়াৰ পৰা চলিছিল? ইয়াৰ উত্তৰটো হৈছে 1850 চনৰ পৰা। 4 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহত দিন ৰাতি নহয়? ইয়াৰ উত্তৰটো হৈছে বুধ আৰু শুক্ৰ গ্ৰহত। 5 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত নীলা ৰঙৰ জিন্স পিন্ধিব নোৱাৰে আপোনালোকে জানেনে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে উত্তৰ কোৰিয়া দেশত, যিখন দেশত নীলা ৰঙৰ জিন্স পিন্ধিব নোৱাৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে জাতিৰ পিতা মহাত্মা গান্ধীজীৰ পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে জাতিৰ পিতা মহাত্মা গান্ধীজীৰ পত্নীৰ নাম কস্তুৰবা গান্ধী আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে ঘড়ী কোনখন দেশৰ কোম্পানী হয়? ইয়াৰ উত্তৰটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ। ঘড়ী হৈছে ভাৰতবৰ্ষৰ কোম্পানী। 8 নম্বৰ প্ৰশ্নটো হৈছে সোণৰ হোটেল কোনখন দেশত আছে? ইয়াৰ উত্তৰটো হৈছে সোণৰ হোটেল ভিয়েটনাম দেশত আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ জীৱই শৰীৰৰ যিকোনো অংগৰে পানী খাব পাৰে? ইয়াৰ উত্তৰটো হৈছে থৰ্নী ড্ৰেগন নামৰ জীৱবিধে শৰীৰৰ যিকোনো অংগৰে পানী খাব পাৰে। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত 3খন ৰাজধানী আছে? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা দেশত 3খন ৰাজধানী আছে। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ আটাইতকৈ ওখ ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ধৰ্মেন্দ্ৰ প্ৰতাপ সিং। তেখেত হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ওখ ব্যক্তি। বন্ধু বান্ধৱীসকল আজি 52 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ বুলি ফ্লিপকাৰ্ট কোনখন দেশৰ কোম্পানী হয়? ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে কমেণ্ট কৰি জনাই দিবচোন। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ।